मैदेरनि गाग्लोबनायाव सासे सुबुंनि जिउ खहा, सानै सुबुङा गोब्राब जखम। तामुलपुर जिल्लानि भारत भुटान सिमानि दारांगा मेला आउटपस्टनि सिङाव थानाय सेनं पाहारपुर गामियाव फुंनि समाव आबाद फोथाराव हालेवनो थांनायाव हाग्रानि मैदेर गाग्लोबनायाव सासे सुबुंनि जिउ खहा। जिउ खहा जानाय सुबुङा सेनं पाहारपुर गामिनि थागिबि 52 बोसोर बैसोनि बिरसा मुंडा। नखरनि आरो गामिनि सुबुंफोरा फोरमायथिनाय बायदिब्ला बिरसा मुंडाया फुंनि 5 बाजिसो समाव दुब्लियाव हालेवनो न'निफ्राय ओंखारलांदोंमोन। हालेवनो थांनाय समावनो आबाद फोथाराव बिरसा मुंडाया मैदेरजों मोगा-मोगि जानाङो आरो लोगो लोगो मैदेरा बिरसा मुंडाखौ गाथारनानै गालाङो। बेराफारसेथिं बिरसा मुंडाखौ बुथारनायनि सिगां सुखानजुलि गामियाव थांनानै 29 बोसोर बैसोनि आन्द्रेस टुडु आरो 26 बोसोर बिनालि सरेनखौ गोब्राबै जखम खालामनानै गारबोयो। मैदेरजों जिउ खहा जानांनाय बिरसा मुंडानि नखरनो सरकारखौ अनसुंथाइ होनो खावलायदों आरो जेब्लाबो जाफ्लेबोबाय थानाय मैदेर आरो मानसिनि दावहाखौ सुस्रांनानै होनो थाखाय नांगौ रोखोमनि फेन्सिंनि राहा खालामनानै होनांगौनि दाबि दैखांदों हाग्रा बिफान आरो आसाम सरकार आरो बिटिआर सरकारनाव। পাহাৰপুৰৰে মানুহজন একেলগত আমি ডাঙৰ হোৱা। ঘৰটো অলপ তেওঁৰ পূবফালে আছিল। ৰাতিপুৱা পথাৰত হাল মাৰিব আহিছে 5টা বজাত। তাৰপিছত গোটেই ৰাতি হাতীৰ হাল্লা হৈছিল। হাতী বোধহয় নাহিব বুলি হাল মাৰিব আহিছে আৰু হাল মাৰিব আহোঁতে ই পূবফালে দি হাতী দেখাই পাই পেলাই তেওঁৰ ফালে ঘৰটো অলপ দূৰ, আমাৰ এই নেপালী বস্তি অলপ ওচৰ, তাত অলপ গাঁৱত সোমাই পেলাই বহিম, হাতী আহি আছে বুলি দাউৰি আহিছে ঘৰ ফালে, নেপালী বস্তিৰ ফালে। কিন্তু হাতী পিছফালৰ পৰা খেদি পালে তেওঁৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে তেওঁ দাউৰিছিল, কিন্তু হাতীয়ে অকস্মাত আহি পালে তেখেতক ধৰি বাগৰাই পালে, পেটত চুটকি পূৰা নাৰী ভৰি ওলাই দিছে। হাতী এটাই আছিল। ৰাতিপুৱা 5:10 হৈছিল। কিমান দিন চলি আছে ইয়াতে? হাতীটো বহুত দিনৰ পৰা এটা হাতী ঘূৰিয়ে থাকে, কেতিয়াবা এই তামোল বাগান ভাঙাই দিয়ে, সেইদিনা মোৰ তাতেও সোমাইছিল, কঁঠাল পাৰি খাইছে, এনেকুৱা ঘূৰিয়ে থাকে। কেতিয়াবা এটা আহে, কেতিয়াবা 2টা আহে। আজি এটাই আছিল। কি নাম আছিল? বিৰচা মুণ্ডা। তেওঁৰ দেউতা স্বৰ্গীয় মাংৰা মুণ্ডা। দুখীয়া। চৰকাৰে কি কৰিব? এতিয়া চৰকাৰে কি কৰিব, হাতী নাহা ব্যৱস্থা কৰি দিয়ক বুলি, আমি ফেন্সিঙৰ ব্যৱস্থা কৰি দিয়ক বুলি কৈ আছোঁ। গাঁৱে ভূঞে হাতী উৎপাত কৰি আছে। ৰাতি অকস্মাত হাতী আহিলে প্ৰশাসনক খবৰ দিওঁ, গাড়ী নাই বুলি কয়, প্ৰশাসনে আহিব নোৱাৰে। গাঁৱৰ মানুহে একদম হাই হাল্লা কৰি টিন চিন বাজাই পেলাই হাতী খেদাই আছে, বহুত কষ্টতে আছে। ফৰেষ্টে গাড়ী নাই বুলি কয় নেকি? ফৰেষ্টৰ বোলে গাড়ীয়ে নাই, এটা বেয়া গাড়ী, ষ্টাৰ্টে নহয়, কেতিয়াবা গাড়ীটো বেলেগত গৈছে আৰু বেলেগ গাড়ী নাই, কেনেকৈ আহিম তাত বুলি কয়, তেনেকুৱাই আৰু। চৰকাৰৰ কি আহ্বান সিহঁতৰ গৰীব পৰিয়ালৰ কাৰণে? গৰীব পৰিবাৰৰ কাৰণে চৰকাৰৰ এটা ৰুল যি আছে সেইটো দিব লাগে চৰকাৰে। যিহেতু এটা বনৰীয়া বস্তু আহি পালে হাতী মানুহক মাৰে বা বাঘে আহি পালে মানুহক মাৰে, প্ৰশাসনৰ ব্যৱস্থা আছে না, তেওঁলোকৰ 5 লাখ নে 6 লাখ দিয়া, সেইখিনি তেওঁ গৰীব ঘৰৰ ল'ৰা আৰু বিকলাংগ আছে, ডাঙৰ ল'ৰাটো আৰু মাইকী মানুহটো অলপ বিকলাংগ টাইপৰে, কাণ চান নুশুনে, ভালকৈ কাম কৰিব নোৱাৰে, তেওঁলোকে সেইখিনি সহায় সহযোগ কৰিলে ভাল পাওঁ আৰু ৰাইজে। মোক ফোন দি জনাইছে যে ৰাতিপুৱাই এনে 5টামান বজাত এনে এই বিৰচা মুণ্ডা ঘৰৰ পৰা হালগুৰি লৈ আনোতে পথাৰত অহাৰ পিছত তেওঁ হাতীক দেখা পাই পলোৱাৰ পিছত আৰু তেতিয়া আৰু খেদিব নোৱাৰে, পলাব নোৱাৰে, তাতে সিহঁতে মাৰি পেলাই থৈ গ'ল। তাৰপিছত তাৰ লগতে 3জন আছে ল'ৰা, সৰু এনে আহত হৈছে 3জন। এতিয়া 2জনটো ফাৰ্মাচী আছে, এটা মেডিকেলত লোৱা হৈছে আৰু এজন বিৰচা মুণ্ডাটো স্পট ডেথ হৈছে। গতিকে মই অনুৰোধ জনাইছোঁ, এতিয়ালৈকে আমি ফৰেষ্টক জনাইছোঁ, এতিয়ালৈকে অহা নাই। এতিয়া অতি সোনকালে আহক, সিহঁতে আহিব লাগে। আৰু গৰীব ঘৰৰ, তাৰমানে তাত ডাঙৰ ল'ৰা বিকলাংগ, অকলে ই কাম কৰা মানুহ আছিল বিৰচা মুণ্ডাই, এই খেতি কৰা আছিল। পিছত আমি চৰকাৰৰ পৰা যিখিনি অনুদান পায়, যিখিনি গৰীব ঘৰৰ পায়, যি স্কিম আছে সেইটো দিব পাৰিলে আমাৰ সুখী হ'ম। তাৰপিছত ইয়াৰ লগতে মই অনুৰোধ জনাইছোঁ যে যিবিলাক ফৰেষ্ট এৰিয়া, সিহঁতে ফৰেষ্টৰ পৰা যিবিলাক চৰ্ট লগায়, কিন্তু আমাৰ কি কৰিছে সিহঁতে পাহাৰপুৰ মাত্ৰ আগৰি ধৰিছে, কিছুমান থৈ গৈছে। তাৰমানে সিহঁতে সেইখিনি কৰা নাই, কিয় কৰা নাই সিহঁতে
ফৰেষ্টৰ সৈতে আমি জনাইছোঁ বহুতখিনি কৰিছোঁ আমাৰো এইখিনি কৰিব লাগিব কিন্তু পাহাৰপুৰ আধাখিনি শ্বৰ্ট লগাইছে আৰু আধাখিনি এৰি দিছে আমি মৰক বাকী ৰাইজে মৰক বাকী ৰাইজ বাচক বুলি এইখিনি অনুৰোধ কৰিছোঁ সিহঁতে যিমান ফিনিচিং আছে সিহঁতে লগাই ল'ব লাগিব সিহঁতে ফৰেষ্টক মোক জনাইছোঁ অনুৰোধ কৰিছোঁ যাতে সিহঁতে পাহাৰপুৰ মাত্ৰ অকলে আধা গাঁৱটো আগুৰি ধৰিছে বাকীখিনি ৰাইজে মাৰক এতিয়াও আছে পাহাৰৰ এই কিনাৰতে হাতীবিলাক আছে সেইখিনি কৰিব লাগিব সিহঁতে ফৰেষ্ট আৰু এন জি অ' কৰিব লাগিব এন জি অ' আৰু ফৰেষ্ট কৰিছে সিহঁতে এন জি অ' কৰিছে অঁ আমি মৰিব লাগিব কিন্তু আমি সদায় খেদি আছোঁ ৰাতি অঁ 100টা মান আছে সিহঁতে আমি দিনটো ৰাতিটো সদায় খেদি আছোঁ সেইটো আমি অৰণ্যক বা ফৰেষ্টক আমি অনুৰোধ কৰিছোঁ অতি সোনকালে সিহঁতে লগাওক যাতে আমি বাচিব লাগিব অঁ খিনি সিহঁতে ভাল কাম কৰা নাই কিন্তু আধা গাঁৱটো আগুৰি ধৰিছে কিন্তু এনে পাহাৰ লগাব লাগিব মই এইখিনি অনুৰোধ কৰোঁ